তহঁতি কেৰাহী বটোৱা একো নানিলে কিহত ভাত ৰান্ধিবি? চুঙাৰ ৰান্ধিবি নে কি? ধনিয়াম ককাইদেউ, আমি খানা খাবলৈ অহা নাই বুলি আপোনাক কিমান বাৰ ক'ব লাগে? আমি শিয়াল মাৰিবলৈ আহিছো, শিয়াল শিয়াল। জানো পাই ক'তনো শিয়াল ওলাইছে, মোৰ বিশ্বাসেই হোৱা নাই। আগতে সতৈ যুগতে শিয়াল ওলাইছিল, তেতিয়া আমিবিলাকে খেদা দেখি শিয়ালবিলাক গোটেইবিলাক গুচি গ'লো। আমি মৰা দেখি মই তেতিয়াই 20-22টামান শিয়াল মাৰি দিছিলোঁ একেলগে। তেতিয়াৰ পৰা সেইটো ভয়তে শিয়াল একদম সেইখন হাবিয়েই পলাই গ'ল। নাই এখন হাবিত শিয়াল, তেতিয়াই পলালে শিয়ালবিলাক। এইখন হাবিত যে শিয়াল নাই তাৰ কি গেৰাণ্টি আছে? 50-60 বিঘা মাটি এইখন হাবিত শিয়ালটো বাদে দিয়ক, বাঘ সিংহও থাকিবলৈ আছে। গজেন্দা, এতিয়া কি কওঁ, শিয়ালৰ দেখোন একো সুহূৰ্তই পোৱা নাই। তাকেহে ক'তনো থাকে গমেই নাপাওঁ নহয়। আছে চাগে ক'ৰবাত খুৰুঙে চুৰুঙে সোমাই। যি কৰি হ'লেও এইটোক ধৰিবই লাগিব, কাৰণ ই নহ'লে ছাগলী হাঁহ কুকুৰা গোটেই খাই এদাই কৰি দিব। যদি ওলাইছে একেবাৰে ধৰি পেলাব লাগিব। শিয়ালৰ মাংসটো খাই কি ভাল লাগে, খাচী মাংসতকৈও ভাল। বোলা লৈ যা তই হাতীয়াবিলাক লৈনগৈ। ইয়াতে আমি কেম্প চেম্প বনাই ৰেডি কৰিব লাগিব বস্তুবিলাক। ঠিক আছে বাৰু, মই লৈ আহিম। আপোনাৰ পিষ্টলটো মোৰ পচাডাল আৰু ভাল চাই লাঠিডালমান লৈ আহিবি। ব্ৰইলাৰ পেটু হেৰিয়ে কাটে নহয়, দেবেনে। ব্ৰইলাৰ পেটু অলপ লৈ আহিবি, আৰু পাৰিলে ব্ৰইলাৰ এটাও লৈ আহিবি। আৰু যোনটো পিঞ্জৰা আছিলে সেই পিঞ্জৰাটো লৈ আহিবি। অ'কে গজেন্দা, আপুনি টেনশ্যন নল'ব, মই এতিয়াই আনি আছোঁ। যাওঁ পাই, বৰকৈ হাগিব লাগিছে, হাগি লওঁগৈ। আকৌ এতিয়াই খালী কৰি থওঁ, ৰাতি সিহঁতি যদি শিয়াল ধৰে নহয়, শিয়ালৰ মাংস খাব লাগিব। কেনেকৈ ধৰা যায় অ' শিয়ালটো? আইডিয়া, এইটো কৰাই ভাল হ'ব। ধনিয়াম কাইদেউ, আপুনি ঘৰলৈ যাবগৈ দেই। বহুত ৰিক্সি কাম এটা কৰিবলৈ ওলাইছোঁ। শিয়ালে আমাৰ খানাৰ বস্তু নাখায়, আপোনাকে লৈ যাব, গম পাবহো। মই মৰিলেও মৰিম, ইয়াৰ পৰা মই নাযাওঁ। শিয়ালটোক ঘৰলৈ একেবাৰে লৈ গৈহে যাম আৰু। বহুত দিন মাংস খোৱা নাই যে, শিয়ালৰ মাংসকে খাম। কি মানুহ এইটো? এই বুঢ়া বয়সতো লোভটো চাচোন, লোভতে মৰিব হো। শুনিছে নাই, এই আপোনাৰ লোভটোৱে কলি, কোনোবা দিনা আপুনি এই লোভৰ জহতে মৰিব। খাইহে মৰিম, নোখোৱাকে নমওঁ। ফুলা ইমান ধুনীয়া ছাগলী পোৱালিটো খাই পেলালো। এসপ্তাহমান হৈছিলেহে জকা। এই শিয়ালডালে আহি পেলাই খায়ে পেলালো পোৱালিটো। তাকেহে পাই, পোৱালিটো জন্ম হৈছিলে, সি জন্ম হৈ মৰিবলৈ তাৰ লিখা আছিলে। এইটোক মাৰিব লাগিছিলে। গৈছে নহয় মেহেঙাহঁত, পুতুকণহঁত, গজেন গৈছে, ভোলা গৈছে। তাকে গম পাইছোঁ, সিহঁতি এতিয়া মাৰিব পাৰিছে নাই বা লগ পাইছে নাই সেইটোহে। একেবাৰে মাৰি ফিনিছ দি দিব লাগে। ফোন এটা কৰোঁ গজেনলৈ, তেতিয়া আপডেটখিনি পাম কিমান কি হৈছে। গজেন, কি হৈছে কাম? মাৰিব পাৰিছ নাই? বুবুল দা, কি ক'ব, লগেই পোৱা নাই নহয়। ৰাতিহে ওলাব নেকি, এতিয়া খুৰুঙে চুৰুঙে ক'ৰবাত সোমাই আছে হ'বলা। সেইটো লৈ গ'ল নহয় ছাগলী পোৱালিটো, সেইটো লৈ পেলাই খাই আছে চাগে। তাকেহে পাই, ইমান অকণমানি পোৱালিটো লৈ গুচি গ'ল। ৰাতিহে ওলাব চাগে দেই। তহঁতি টেনশ্যন নলবি, তহঁতি তাতে একদম খাপ পাতি থাক। বস্তুবিলাক নিছে নহয়, ৰাতি হ'লে ললিতে মই ভাত দি থৈ আহিমগৈ তহঁতৰ তাত, তহঁতি টেনশ্যন নলবি। এতিয়া এই ভোলা বস্তুখিনি আনিবলৈ পঠিয়াইছোঁ। ফাৰ্ম এখন পাতিম, পাতি লৈ পেলাই তেতিয়াহে ধৰিব পৰা হ'ব। তহঁতি 4টাহে আছ ন? ললিত দা, 4টা নহয় 5টা। এই ধনিৰাম বুঢ়া আহি পেলাই আমাৰ মাথাটো গৰম কৰি আছে এতিয়া। এইজনৰ আকৌ যাবলৈ কি দৰকাৰ? আমি গোটেইখিনি একেলগে অহা দেখি খানা খাবলৈ আহিছোঁ বুলি আহি লৈ পেলাই এতিয়া হেনো শিয়ালটো লৈহে যাব মাৰিলে। শিয়ালৰ মাংস খাব হেনো। তাকে বোলো কৈছোঁ, কোনোবা দিনা আপুনি শকত ধৰণে মৰিব বুলি কৈছোঁ। হ'ব দে, আমিয়ে যাম বাৰু। কিবা কিবি লাগিলে ফোন কৰি দিবি, আমি জাল চাল কিবা কিবি লাগিলে লৈ যাম, খোৱা বস্তুখিনিও লৈ যাম। হ'ব, ৰাখিছোঁ। মানুহটো সঁচাকে কিবা আছে দেই। মৰিবলৈ মন গৈছে, যেতিয়া শিয়ালে ফানত নোসোমাই তাকে ধৰিবগে, গম পাব বুঢ়া এনেই দৌৰিব চৰিব নাই, পাই যাব চুটুকা। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল ৰমদাস ব্লগ। আজি মানে মনটো একেবাৰে ভাল নহয়, মনটো দুখ লাগি আছে আৰু খং উঠি আছে। কাৰণ আমাৰ ওচৰৰে মানুহ এঘৰৰ ভাইটি হয়, ভাইটি এঘৰৰ পৰা ছাগলী পোৱালি এটা শিয়ালে লৈ গ'ল। আৰু এতিয়া পুকুৰে এই নামটো হৈছে ভোলা, যাৰ ছাগলী নিছে ভোলা গৈছে। ভোলা আৰু গজেন, আমাৰ ওচৰৰে গজেন, তাৰপিছত মেহেঙা গৈছে, পুতুকণ গৈছে,
মেহেঙা হৈছে মোৰ লোৱা গৈছে মানে সিহঁতি শিয়ালটো মাৰিবলৈ। শিয়ালটো মাৰিবলৈ যোৱাটো দেখুৱাব নোৱাৰোঁ কাৰণ সিহঁতি শিয়ালটো মাৰিবলৈ গৈছে তাত জংঘলৰ মাজত সোমাই গৈছে। পৰিস্থিতি একেবাৰে বেয়া হৈ আছে, সিহঁতি শিয়াল বিচাৰি ফুৰিছে। আৰু যেতিয়া শিয়ালটো মাৰি হ'ব তেতিয়া আপোনালোকক দেখুৱাই থাকিম। ভিডিঅ'টো চাই থাকিব। যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু যদি এই চেনেলটো কেতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল নটিফিকেশ্যন প্ৰেছ কৰি অল নটিফিকেশ্যনত ছেট কৰি দিব। আৰু সিহঁতৰ লগতে কথা এটা ক'বলৈ মই পাহৰি গ'লোঁ, সিহঁতৰ লগতে গৈছে এটা বুঢ়া, আমাৰ গাঁৱত ধনিয়াম বুঢ়া বুলি কয়। মানুহজন কেলে তেনেকুৱা গম নাপাওঁ, ইমান লোভীয়া। এতিয়া গৈছে বহুত দিন মাংস খোৱা নাই বোলে, শিয়ালৰ মাংস খাব। শিয়ালটো মাৰিব পাৰিলে শিয়ালটো আনি পেলাই হেনো বনাই খাব। আৰু শিয়াল মাৰিবলৈ যাওঁতে শিয়ালে চিকাৰ যোনটো ফানত দিব সেইটো বস্তু নাখায়, এই বুঢ়াটোক খাবলৈও আছে। গতিকে আপোনালোকে ভিডিঅ'টো ইণ্টাৰেষ্টিং হ'ব, গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকিব। এতিয়া মানে মোৰ বহুত কাম কৰিবলৈ আছে। আজিলৈ ইমানেই, অন্য এটা ভিডিঅ' লগ পাম। বাই বাই। ভিডিঅ'বোৰ চাই থাকিব আৰু ছাবস্ক্ৰাইব কৰি দিব দেই সকলোৱে।